हेलो फ्रेंड्स আপোনালোকে চাইছে ফৰেন ফাক্স ব্লগ তো আজি গুৰু বিহু দিন তো আপোনালোকলৈ শুভেচ্ছা থাকিলে গুৰু বিহুৰ ঠিক আছে গাইজ তো মই এটা বৰ্তমান ৰাতিপুৱা খুব ৰাতিপুৱা নাৰিকল পাৰিলোঁ লগতে আৰু বহুতখিনি সজাব বাকী আছিলে তো সেইখিনি আপোনালোকৰ ভিডিঅ' আগত দেখুৱাই দিম আৰু ভাইটিৰ লগত দুজনে কাম কৰা তো এইখিনি অকণমান তেওঁ দেখুৱাই দিম এইখিনি কৰিব লগা হৈছিলে এনেকুৱা কৰিব লগা হৈছিল তো লাও থেকেৰা আৰু বেঙেনা হালধি গোটেই মিলাই চবখিনি এনেকৈ কৰিব লগা হৈছে গেটৰ সন্মুখত এইখিনি থৈ দিব লগা হয় তো এইখিনি থৈ দিছোঁ ঠিক আছে নাহৰে হওক মাখিলতী পাত তো আৰু এইকেইটা সঁজুলিকেইটা ধুই মেলি এনেকৈ ৰখাব লগা হৈছে তো এইখিনি গৰু গা ধোৱাৰ পিছত ইয়াতে পিঠাগুড়ি দি ছিটিয়াব আপোনালোকে দেখা পাব আৰু তো মুড়ি বেপাৰী আৰু চিৰা কিবাকিবি বিক্ৰী কৰিব আহিছে এখেতে তো আমাৰ ঘৰৰ ওচৰ পাজৰ ঘৰলৈকে মই অকণমান দেখুৱাই দিম ৰাতিপুৱা টাইমটো তো অলপ পিছত মই দহটামান বজালৈকে থাকিম আৰু তো এতিয়া বৰষুণ দিওঁকৈ আছে কিন্তু ডাৱৰে পৰি আছে এতিয়া বৰ্তমান খুব ৰাতিপুৱা উঠি কিন্তু ডাৱৰে আৰু বৰষুণ দিব পাৰে চাগে ঠিক আছে গাইজ তো গেটৰ সন্মুখত এনেকৈ কৰি থৈ দিছোঁ দেখা পাইছেনে এইটো এনেকৈতো আমাৰ নিয়মটো সেইটোৱে আৰু আপোনালোকৰো নিয়মটো আছে ঠিক আছে তো মই এতিয়া খুৰাৰ ঘৰলৈকে যাওঁ আপোনালোকৰ দেখুৱাই দিম আৰু দৃশ্যখিনি ঠিক আছে গাইজ তো এইখিনি কাম কৰোঁতে তাৰমানে বহুত টাইম লাগি গ'ল আমাৰ অৱশ্যে তো এইটো হ'ল বাৰগুমাৰি আপোনালোকে দেখুৱাইছে গেটৰ সন্মুখত কেনেকৈ কৰিব লগা হয় তো এইখিনি বাৰগুমাৰি কাটি লৈ আনিব লগা হৈছে তো এইখিনি আৰু এয়া আজি ৰাতি তাৰমানে আমাৰ ঘৰলৈকে আমাৰ বাংঠে বুলি কয় আমাৰ কাৰ্বি সমাজত তো বাংঠে ঘৰত তাৰমানে প্ৰথম নাচ গান হ'ব তো বিহু হুঁচৰি গাব নাচিবৰ কাৰণে আহিব গাঁৱৰ ৰাইজে যিমান ঘৰ আছে সেইকেইটা ঘৰৰ মুৰব্বী এজন হ'লেও থাকিব লাগিব আৰু নাচা জেগাত তো হুঁচৰিত তো ইহঁতে গধূলি টাইমটো আহিব ইয়াতে নাচিব প্ৰথম টাইম ঠিক আছে আৰু এয়া হ'ল আমাৰ কেঁচা তাৰমানে ৰহী বনোৱা আছে তো বহাগ বিহুৰ আমাৰ কাৰ্বি সমাজত তাৰমানে ৰহী বনায় তো সেইটো এতিয়া বৰ্তমান এই বাঁহৰে যিটো চুঙা বনবাহ চুঙাটোৱেদি ইয়াতে ঢালিব আৰু এইটোৱে ব্যৱহাৰ কৰা যাব আৰু প্লাষ্টিক ব্যৱহাৰ কৰা নাযায় আজিৰ দিনটোত তাৰমানে ইহঁতে নাচিব আৰু এনেকৈ মদ ঢালিব তাৰমানে ৰহী ঢালিব তো যোনে খোৱা মানুহকেইটা খাব আৰু নোখোৱা মানুহকেইটা চাহ পিঠা কিবাকিবি খোৱা যাব আৰু ঠিক আছে গাইজ তো আপোনালোকক বিতংকৈ কৈ দিলোঁ আপুনি যাংগৈ পিনে পিহি দিওঁ ঘৰলৈকে যাওঁ তো পিহিয়ে কিবা বনাই আছে চাগে আপোনালোকৰ আগত দেখুৱাই দিওঁ কি বনাইছে বি মেষ্টা টেঙা নেকি মেষ্টা টেঙা ভাই আমাৰ খুৰা ইহঁতৰ হৈ গ'ল নাই সিহঁতৰ এডভান্স হৈ গ'ল চাগে কিন্তু দেখুৱাই দিম কেনেকৈ কি গোবৰ দি বুঢ়াকৈ মুচিছে বহাগ বিহুৰ নতুন বছৰৰ কাৰণে ঠিক আছে মই এইপিনে গুচকি নাযাওঁ আৰু এই শুকা নাইচোন যে নাহৰৰ তো আমাৰ মেইন গেটৰ সন্মুখত আমাৰ আমাৰ মেইন গেটৰ সন্মুখত এইখিনি ৰাস্তা পদূলি তাৰমানে বাৰগুমাৰি এইখিনি থৈ দিছোঁ আৰু তো ইয়াতে এনেকৈ বম ডাঙৰকৈ লগাই দিছোঁ এইবাৰ কিন্তু এইটো ৰুব লাগিব আৰু এই আমাৰ সৈন্য বাহিনীকেইটা আজি বিহু নাচিবি নে নানাচ হুঁচৰি নাচিবি অঁ হয় নেকি বাবুকা নানাচা নাচিবি অ'কে ঠিকে আছে নহ'লে মোৰ লগতে নাচিব লাগিব হা এইবাৰ দেই হা নাচিব লাগিব বাবু নানাচে কি হ'ব নানাচিলে বিহু টাইমত নানাচিলে কাম নহয় এবাৰ তহঁতকে গৰু গা ধুৱাম হা চ' হেল্ল' গাইজ আমি এতিয়া বৰ্তমান গৰু গা ধুৱাব যাওঁ আমাৰ বাবুৱে হ'ল গৰখীয়া হ'ব এয়া এইপিনে আছে কেনেকুৱা কি বঢ়িয়া এইটো হ'ল গৰু এনেকৈ মাৰিবৰ কাৰণে গাইজ এতিয়া বৰ্তমান আমি ওলালোঁ এতিয়া বৰ্তমান এই চাই ৰ'দে ওলা নাই বৰষুণ দিব চাগে অলপ পিছত তো আমি ওলাইছোঁ ঠিক আছে গাইজ তো আপোনালোকে চাই থাকিব বাবুৰ ফ্ৰেণ্ড একেলগে পঢ়া ৰাজদীপ ইও ওলাই আছে বৰ্তমান হা নকৰে যা বিজি নাই এনেহে খুৰছে পূৰ্বী চাবি পকি ৰাস্তা যা আমি তহঁতৰ দুটা কি বুলি কয় গৰখীয়া হবি ন
Rasip, Gorokia Vina? No, Hona. Ada Gorokia. Aji didn't know kind of horror. Babe, Hoda type of Nalina horror. Yeah. Guru can take a Halina. That's it. Oh, we do what I say. Voila. I'm in Talaga. No, because I something to don't know. Joe update. I thought to give you. Yeah, Dhulkali, এটা জাস্ট ধুলকালি এটা বৰ্তমান ঠিক কৰি আছে গাঁৱৰ ৰাইজে গোটেইখিনি গাঁৱৰ ৰাইজে ওলাইছে গৰু গা ধুৱাবৰ কাৰণে ঠিক আছে গাইজ ৰাজদীপ হেল্ল' কৈছে আমাৰ বাবুকা গৰখীয়াটো গৰখীয়াটো অকণমান ষ্ট্ৰং হৈ আছে বৰ্তমান ঠিক আছে গাইজ তো এতিয়া বৰ্তমান ধুলকালি এতিয়া ভাল কৰি আছে বহুত বছৰ মই কৰা যায় তো নাচ গানটো কৰা নাযায় বিহু টাইমত নাচ গান কৰা যায় তো এতিয়া ঠিক ঠাক কৰি আছে পেপা ঠিক কৰি আছে ঢোলো ঠিক কৰি আছে বৰ্তমান তো ঢোলকালি বজাই পূৰা গৰু নমাব ডঙত এই মাজত ডং আছে সেইখিনি পানী ভেটিছে তাৰমানে তো পানী ভেটি এইখিনি ডং যিখিনি আছে তো সেইখিনি ক্লিয়াৰ কৰে আৰু গৰু যেতিয়া গৰুখিনি এইপিনে আনিব আৰু তাৰপিছত গা ধোৱা যাব আৰু ঠিক আছে তো আমাৰ লগৰ কেইটামান অকণমান দেখুৱাই দিম ঢাল তোৰবাল লগত এতিয়া বৰ্তমান আৰম্ভ কৰিব আৰু ঢোলকালি ল'লে এতিয়া পেপাও বজাব আমাৰ মামাই বজাব চাগে পেপা এইপিনে ঠিক কৰি আছে আমাৰ দেউতাও ঢোলকালি কৰণদা আপুনি গৰু গা ধুৱাব ন আমিও এতিয়া ষ্টাৰ্টিং কৰিব লাগিব আৰু এইটো গৰুকেইটা চবাই ল পিছে পিছে যাওঁগৈ দে ayo oi ayo polaব লাগিব কৃষ্ণ গৰু গা ধোৱা হৈ গ'ল ভাই চাব ঢোলকালি বুজি আছে বৰ্তমান আমাৰ গৰু পূৰা ধোৱা খাইছে আৰু ঠিক আছে গাইজ তো এতিয়া বৰ্তমান কমপ্লিট হৈছে আমাৰ এতিয়া পূৰা লাউলা কৰিব আৰু প্ৰভু এইটো বাবুটোক মাৰ দিম ৰ দে বাবু মাৰো এইপিনে এইটো আছে বোলা মাৰিলেও নপৰে আৰু এইখিনি ঠাইখিনি এনেকৈ ভাঙি দিব লগা হয় কমপ্লিট হৈ গ'ল মই গৰুৱে সিঁচিব নোৱাৰিলোঁ কিন্তু ভিডিঅ' কেমেৰা উঠাওঁতে টাইমত লাগি গ'ল এইখিনি কৰা হৈছে তো এতিয়া ইহঁতে থেকেৰাত পূৰা দুলা কৰি আছে বেঙেনা লাও কিবা লৈ এই পায়ৰ অৱস্থা নাই পায়টো মাৰ আজি মাৰ ইহঁতে ডাঙৰ হোৱা নাই দে সৰু হৈ আছে ডাঙৰ হ'ব জানা নাই দে এই আমাৰ পম্পী পিহেকেইটা এইকেইটা ইহঁতে আছে ঐ পম্পী তহঁতে তিতামান আমাৰ তালৈকে যাবি দে ব'লা অ'কে তো গৰু গা ধোৱা হৈ গ'ল কমপ্লিট এতিয়া বৰ্তমান ঘৰ আহি পালোঁ মিছে চাইডখন ঘৰ মুচি আছে চব গাইজ এই পিঠাগুড়িটো এতিয়া পানী ভিজাই তাৰমানে এই ইয়াত যিটো ধুই মেলি ৰখাইছিলোঁ ৰাতিপুৱা টাইমটো তো সেইখিনি ছিটাই দিব লাগিব ঠিক আছে ছিটাই দিম আৰু
গাইজ মই এতিয়া বৰ্তমান দোকানলৈকে আহি পালোঁ আৰু গাঁৱৰ ছোৱালীকেইটা তাৰমানে আজি চব্জি পূৰা কাটিং কৰিছে আৰু 101 বিধৰ তাৰ চব্জি ঘৰে ঘৰে তাৰমানে ভগাবলৈ যায়। তো এতিয়া বৰ্তমান আপোনালোকে চেহা জেগা বিচাৰিকে ইহঁতে কি বঢ়িয়া জেগা ঠাণ্ডা হাৱা মাৰি আছে। তো আপোনালোকক অকণমান দেখুৱাই দিম আৰু তো এতিয়া চব্জি কাটিং কৰি আছে। ইয়াত দেখা পাইছেনে ঘৰে ঘৰে যাবগৈ আৰু আমাৰ তাত শেষত যাবগৈ নলৈ ন জাৰ্মানী পাত লৈছে চব লৈছে দে চব গাইজ এতিয়া বৰ্তমান জাষ্ট কাটিং চুৰু কৰি আছে ইহঁতে গাভৰুকেইটা। তো এতিয়া ইয়াতে বহুত কাটিং কৰিব লগা আছে। তো এইখিনি কাটিং এতিয়া কমপ্লিট হৈ যাব। তো চেহা জেগা বিচাৰি ইহঁতে কি বঢ়িয়া জেগাত কাটিং কৰি আছে দেখা পাইছে আপোনালোকে। তো পাহাৰলৈকে যাব লগা হয় সেইকেইটা শাক পাচলি কিবা কিবি ল'ব যাবৰ কাৰণে। তো জাৰ্মানী পাতো দিব, ডুমুৰু পাতো বহুত বিধৰ আৰু এতিয়া কাটিং কৰি আছে সিহঁতে আৰু গুৱাই দা বুলি ঘৰলৈকে লৈ যায়। ঠিক আছে, এইটো সানো এইটোতো বিধ না কি সেইটো অঁ সানো বিধ বিধিকে পাত অঁ 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 কি বুঢ়া চেন মাৰিছে। পানী তুলসী পাতত পাইছোঁ দেখোন। এইটো নেকি সেইটো ন ৰিম্পি? অঁ অঁ পানী তুলসী পাত। তো হেল্ল' গাইজ এতিয়া বৰ্তমান আমাৰ ঘৰলৈকে তাৰমানে হুঁচৰি নাচিবৰ কাৰণে ওলাই আহিছে। তো এতিয়া বৰ্তমান আপোনালোকৰ আগত চেহেৰাখিনি দেখুৱাই দিম বুলি ভাবিছোঁ। তো আপোনালোকে চাই থাকিব। অকণমান ঢোল কালি এতিয়া বৰ্তমান বজি আছে। ঠিক আছে গাইজ, তো এতিয়া এইপিনে চাওকচোন এনেকৈ ডান্স মাৰি আছে আমাৰ চোতালত সন্মুখত। তো কি বঢ়িয়া ভাল লাগিছে। তো বছৰেকৰ মূৰত এইখিনি দৃশ্যখিনি আপোনালোকে দেখা পায়। আপোনালোকৰ দৃশ্যখিনি দেখুৱাই দিম আৰু তো কেনেকৈ যুঁজ চাওক। ভাইটিও লগতে নাচি আছে বৰ্তমান আগত আৰু দুই কেইটামান বাকীয়ে নাচি আছে বৰ্তমান। এইপিনে ঢোল কালি বজাই আছে লাইটটো। গাইজ এই বছৰেকৰ মূৰত তাৰমানে এক বছৰ আমাৰ বহাগ বিহুৰ যিটো গৰু বিহু সেইদিনা তাৰমানে আমাৰ এইখিনি ঘৰতে নচা যায়। তো এইখিনি প্ৰগ্ৰেমখিনি কৰা যায় আৰু তো ইয়াতে যিখিনি কৰা গৈছে তো কমপ্লিট হৈ যোৱাৰ লগে লগে তাৰমানে বেলেগ এঠাইলৈকে যাবগৈ। ইয়াৰ কিন্তু বাংফে যিটো ঘৰত প্ৰথম তাৰমানে ডান্স যিটো হুঁচৰি ইয়াতে নাচা যায়। তো এইখিনি কৰি আছে আৰু ঠিক আছে গাইজ। তো এনেকৈ ওপৰতে চলি আছে। মই নাচি দিম বুলি ভাবিছোঁ। অকণমান নাচি দিম আৰু চব গাইজ এতিয়া বৰ্তমান আমাৰ তাত নাচা হৈ গ'ল। এতিয়া বৰ্তমান সেৱা কৰিব আমাৰ ডেকা সমাজত আমাৰ ঘৰৰ তাৰমানে ডেকা ল'ৰা এটা আমাৰ আছে। এয়া ডেকা ল'ৰা। তো এতিয়া বৰ্তমান সেৱা কৰিব আৰু বিদায় দিব। তো নাচ গান কমপ্লিট হৈ গ'ল। এতিয়া বৰ্তমান আমাৰ বাজো সেৱা কৰিবি হ এনেকৈ দে নমন কৰিব দে। বেশ জলদি কৰি হো babunte guys, এটা বর্তমান আমার তারপরে বিদায় দিয়া হয়ে গেল। এটা বর্তমান ঢোল পেপা পুরা যেটাই বজাইছে ঢোল পেপা আমার ভিডিও লাগে। তো এইপিনে নাচ গান চলি আছে, এখানে ঢোল বাজি আছে। তো আপোনালোকক দেখুৱাই দিছোঁ। তো এই আছা ঢোল কালি পুৰা ঢাল তৰোৱাল লৈকে এতিয়া জাষ্ট ডান্সিং মাৰিছে। এতিয়া শেষৰ এণ্ডিং ইয়াতে বিদায় দিয়া হৈ গ'ল বাংঠাই ঘৰত। তো এতিয়া বৰ্তমান ওলাই যাবহি বেলেগ এঠাইৰ ঘৰলৈকে। ঠিক আছে গাইজ, বেলেগ এঠাইৰ ঘৰলৈকে তাৰমানে হুঁচৰি নাচিবলৈ যাব।
যাবগৈ আৰু ঠিকে আছে তো আপোনালোকে চাই থাকিব এতিয়া ঢোল কালি এতিয়া বৰ্তমান খুৰা আৰু এটা হ'ল ভিনি তো আমাৰ দেউতাই ঢোল বজাই আছে এতিয়া বৰ্তমান এতিয়া ওলাই যাবগৈ তো আপোনালোকৰ দৃশ্যখিনি আপোনালোকৰ আগত দেখুৱাই দি আছোঁ বৰ্তমান আপোনালোকে চাই থাকিব ঠিক আছে এয়া বছৰ মূৰত তাৰমানে এদিন এনেকুৱা দেখা পোৱা যায় তো আগতে তাৰমানে ডেকা টাইমত ডেকা অৱস্থাত তাৰমানে আমি নাচ গান এনেকুৱা নাচি আছিলোঁতো এনেকুৱা এইটো যিটো চবনক টিকান বুলি কয় তো সেইখিনি তাৰমানে ডান্সিং কৰিছিলোঁ আমি ডেকা টাইমত ঠিক আছে এতিয়া বৰ্তমান দেউতাই ঢোল বজাই আছে আৰু খুৰাও এইপিনে ঢোল বজাইছে তো আপোনালোকৰ দৃশ্যখিনি দেখুৱাই দিলোঁ আৰু তো ডেকা সমাজে এইখিনি সমাজে আছে আৰু বাকী বহুতকেইটা আছে ক'বলৈ গ'লে আমাৰ দিলীপ খুৰাৰ ঘৰলৈকে তাৰমানে এতিয়া ডান্সিং কৰিবলৈকে যাব এতিয়া বিহু ওচৰি তো ঠিক আছে ব'লা মই গৈ আছোঁ অঁ বাবু অঁ ব'লা আমি গৈ আছোঁ হা বাবু চিপাহীৰ লগতহে আছ অঁ 10 মিনিট মান পিকি এতিয়া বৰ্তমান আমাৰ গাঁৱৰ ডেকা ল'ৰাকেইটা এতিয়া হুঁচৰিত নাচি আছে আমাৰ দিলীপ খুৰাৰ ঘৰলৈ তো এইখিনি এৰিয়াখিনি অকণমান দেখুৱাই দিছোঁ আপোনালোকৰ আগত তো এতিয়া চাওকচোন ডান্সিং কৰিছে আৰু ভাইটিও লগতে নাচি আছে বৰ্তমান পৰিস্থিতিটো এনেকুৱা চলি আছে আৰু